গুড মৰ্ণিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ অন্য এক ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ধনতেৰাছৰ দিনটোত মা লক্ষ্মীৰ কৃপাত কোনকেইটা ৰাশিৰ জাতক জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ ধন। ভাৰতৰ দীপাৱলী উৎসৱৰ প্ৰথম দিনা ধনতেৰাছৰ উৎসৱ পালন কৰা হয়। 2023 বৰ্ষৰ ধনতেৰাছ উৎসৱ নৱেম্বৰ মাহৰ 10 তাৰিখে শুক্ৰবাৰ দিনটোত পালন কৰা হ'ব। এইদিনা শুক্ৰ কন্যা ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। একে সময়তে এই দিনটোত চন্দ্ৰ কন্যা ৰাশিত থাকিব। ফলত ধনৰ পৰিমাণ কেইবাগুণো বৃদ্ধি পাব। 30 বছৰৰ পাছত শনিৰ মাৰ্গীয়ে তেওঁৰ মূল ত্ৰিভুজ ৰাশিৰ শনিৰ বাবে জাতক জাতিকাৰ জীৱনলৈ শুভ সময় কঢ়িয়াই আনিবলৈ ওলাইছে। ধনতেৰাছৰ কিছুমান ৰাশিৰ জাতক জাতিকাৰ বাবে ডাঙৰ পৰিণতি হ'বলৈ গৈ আছে। এই নক্ষত্ৰত ধনতেৰাছৰ দিনা ৰূপ কিনাটোও উত্তম হ'বলৈ গৈ আছে। এতিয়া জানো আহক সেই কোনবোৰ ৰাশিয়ে চৰম লাভ কৰিবলৈ গৈ আছে। প্ৰথমটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত বহুত ধন লাভ কৰিবলৈ গৈ আছে। ধনতেৰাছত বৃষ ৰাশিৰ বাবে অতি শুভ সংযোগ হ'বলৈ গৈ আছে। কেৰিয়াৰত বৰ ভাল হ'ব। কৰ্মক্ষেত্ৰত ভাল সময় আহি আছে তেওঁলোকৰ। জাতকসকলে আবদ্ধ টকাখিনি ঘূৰাই পাব। জীৱনত অতি সুন্দৰ মুহূৰ্তৰ সৃষ্টি হ'বলৈ গৈ আছে। মা লক্ষ্মীৰ কৃপাত জীৱনত প্ৰবাহিত হ'ব উন্নতি। গাড়ী ঘৰেৰে উপচি পৰিব জীৱন। কৰ্কট ৰাশিৰ জাতক জাতিকাই বিপুল লাভ কৰিব পাৰে। কেৰিয়াৰত উন্নতিয়ে চৰম শিখৰ লাভ কৰিব। কেইবাটাও প্ৰকল্প সম্পূৰ্ণ হ'ব মা লক্ষ্মীৰ আশীৰ্বাদত আৰু শুভ নক্ষত্ৰৰ প্ৰভাৱত বহু টকা আহিবলৈ গৈ আছে। কন্যা ৰাশি। কন্যা ৰাশিৰ লোকৰ জীৱনত ধনৰ সোঁত বব আৰু শুভ সংযোগ হ'বলৈ গৈ আছে। চাকৰি আৰু ব্যৱসায়ত এই ৰাশিৰ মানুহে সমানে আগবাঢ়িব গৈ আছে। ধনেৰে উপচি পৰিব জীৱন। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে বহুত টকা আহিব গৈ আছে। অতি চহকী হ'ব। বিবাহিত জীৱন সুখী হ'ব। চাকৰি বিচাৰি থকাসকলে সুখবৰ লাভ কৰিব। ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত এইবাৰ জাতক জাতিকাই ভাল ফলাফল পাব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শুভ সংযোগৰ পৰা বহু লাভ অৰ্জন কৰিব আৰু তেওঁলোকৰ হাতলৈ প্ৰচুৰ ধন আহিব গৈ আছে। চাকৰি আৰু ব্যৱসায়ত একে গতিৰে সুখবৰ আহিবলৈ গৈ আছে। মা লক্ষ্মীৰ আশীৰ্বাদত তেওঁলোকৰ হাতত বহুত টকা আহিব গৈ আছে। দীপাৱলীৰ পূৰ্বেই লাভ কৰিব তেওঁলোকে প্ৰচুৰ ধন। দুয়ো হাতলৈ আহিব টকা। ধন্যবাদ।